এই ভিডিঅ'টো কেৱল জমনিৰ বাবেহে বনোৱা হৈছে, সেয়েহে কোনো বেয়া নাপায় যেন, আৰু কিবা ভুল হ'লে নিজৰ বুলি ক্ষমা কৰি দিব। ধন্যবাদ। মই আজিও নাহোঁ। বোপাই, তই সোনকালে হাগি ল, নহ'লে আকৌ স্কুলত পাদ মাৰি থাকিবি। মই আজিও নাহোঁ। বোপাই, তই সোনকালে হাগি ল, নহ'লে আকৌ স্কুলত পাদ মাৰি থাকিবি। মই আজিও হাগি অহা নাই। শুই উঠাই দেৰি হ'ল, হাগিবই নাপালোঁ। তই সদায় সদায় এনেকৈ হাগি নাহ, স্কুলত আহি গেলা গেলা পাত সোপা মাৰি থাক, হা? এনেকৈ নহ'ব নহয়। হ'ব দে, আজি মই স্কুলতে হাগি ল'ম দে, পাত নেমাৰো দে। এয়া, তই সদায় সদায় এনেকৈ কৰি পেলাই পাছত পাত মাৰি থাক। ৰচোন, আজি তোৰ কথা এই ছাৰৰ আগত কৈ দিম, তই পাত মাৰ বুলি, গেলা গেলা পাত মাৰ বুলি ক'মনে? ছাৰক ক'মনে? মই পাতিমেই, তহঁতে কৈ দিলেও দিবি। তই সঁচাই পাতিলি হা? ছাৰৰ আগত লাজ পোৱা নাই? কোনে পাতিলি? ই পাতিছে, ছাৰ ই। তই ৰাতিপুৱা হাগি অহা নাই নেকি? হা? তই ইমান ল'ৰা ছোৱালীৰ আগত পাত মাৰিছ, লাজ পোৱা নাই? অঁ ছাৰ। এইফালে তই ৰাতি কি খাইছিলি? এনেকৈ পাতিলিহি যে? মূলা আৰু বন্ধাকবি খাইছিলি নেকি? মূলা আৰু বন্ধাকবি খাই তই হা? তই ৰাতিপুৱা হাগি অহা নাই তই? ছাৰ হাগিছিলোঁ, গৰু নোলালে মোৰ। তোক আৰু কিমান বাৰ ক'ম, বন্ধাকবি আৰু মূলা গাল খাই স্কুলত পাত মাৰি নাথাকিবিহি। যাই পেলাই পথাৰত হাগি আহগৈ, ইয়াত পাতি নাথাকিবি। আৰু যদি নেক্সট টাইম পাত তোক স্কুলৰ পৰা উলিয়াই দিম। মিষ্টাৰ নগেন, সি পাতিলে বুলি তাক ইমান বেয়াকৈ ক'বিনে? ছাৰ, ইয়াৰ কটিটো একদম ডাঙৰ হৈছে, এনি টাইম পাতি থাকে। এনেকৈ পাতি থাকিলে জাঙিয়াতে ওলাই যাব কেতিয়াবা। তেতিয়া কিন্তু মই নিজে হাতেদি চাফা কৰিব নোৱাৰিম কিন্তু। বাৰু, তই কচোন, তই যে সাৰ দিয়া মূলা আৰু বন্ধাকবি গাল খাই আহ, তই খাই পেলাই যে পাত মাৰি থাক, তোৰ লাজ নালাগেনে? হা? তই ইয়াত আহি পাত মাৰি থাক। মিষ্টাৰ নগেন, আপুনিতো সেই সাৰ দিয়া কবি আৰু মূলা সোপাকে খায় ন? ছাৰ, মই সাৰ দিয়া মূলা আৰু বন্ধাকবি খাব পাৰোঁ, কিন্তু মই পাতিলে বেয়া নুগোন্ধায়। মই পাতিলে অগৰবতী ধূপ ধূপহে গোন্ধায়। আপুনি এবাৰ শুহি চাব পাৰে। আপুনি যদি প্ৰমাণ চাই, মই এতিয়া এবাৰ পাতি দিওঁ। ৰোহিত, তই এবাৰ পাতি দে। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। No.